মনুষ্যই জানো ভগৱান সৃষ্টি কৰিব পাৰে আপোনাৰ উত্তৰ হ'ব নোৱাৰে তেনেহলে শিখা মজিমদাৰ বেজবৰুৱাই কেনেকৈ শিৱ নামাকৰণ কৰিলে অগ্নিনাভ বুলি তেওঁ কোনোবা এটা সাক্ষাৎকাৰত কোৱা শুনিছিলো যে মই মৰমতে ভগৱানক অগ্নিনাভ বুলি মাতো তেনেহলে শিখা মজিমদাৰ বেজবৰুৱাই অগ্নিনাভ বাবা বুলি ভগৱান সৃষ্টি কৰিলে প্ৰথম প্ৰশ্ন উত্থাপন হৈছে এই যে 500 টকাৰ খৰাই তুলে সেই পইচাসমূহ কি কৰে ইয়াৰ আগৰ সময়খিনিত চাও তেনেহলে ভগৱানৰ সেই মন্দিৰৰ প্ৰতি থকা আস্থা বিশ্বাসৰ প্ৰতি কাৰো প্ৰশ্ন নাছিল প্ৰশ্নসমূহ লাহেকৈ উত্থাপন হৈছে কাৰণ এই মহিলাগৰাকী সেই মন্দিৰখন পৰিচালনা কৰোতে সৃষ্টি কৰা কিছুমান নীতি নিয়মক লৈ প্ৰথম ভাগত ভগৱানৰ প্ৰতি আস্থা বিশ্বাস সেই সময়ত সকলোৰে আছিল মন্দিৰলৈ গৈছিল সকলে সেৱা আগবঢ়াইছিল অগ্নিনাভ বাবা উৰফে শিৱ বাবাক আৰু তাৰ পৰা তেওঁলোকে ফল পাইছিল বুলি কৈছিল কিন্তু মন্দিৰ পৰিচাৰিকা গৰাকীয়ে কিছুমান নীতি নিয়মৰ সৃষ্টি কৰাৰ পাছতেই সেই মন্দিৰক লৈ বৰ্তমান বিতৰ্ক সৃষ্টি হৈছে প্ৰথমে যেতিয়া সেই মন্দিৰলৈ কোনো লোকে সেৱা শুশ্ৰূষা কৰিব গৈছিল শৰাই আগবঢ়াইছিল সেই সমূহ সুন্দৰকৈ তেওঁ গ্ৰহণ কৰিছিল আৰু চলি আছিল কিন্তু কেইদিনমান পাছতেই এক নতুন তেওঁ নিয়ম সৃষ্টি কৰিলে যে বাহিৰৰ পৰা ফলমূল শৰাই বাহিৰ কোনো নিব নালাগে তেওঁ ভিতৰতে সেই সমূহ যোগাৰ কৰিব তাৰ বাবদ এইখন ফলক দেখিছে 500 টকা ৰচিদ কাটিব লাগিব শৰাই নামত এইখন ফলক অগ্নিনাভ শিৱ মন্দিৰত ডাঙৰকৈ আৰি থোৱা আছে অৰ্থাৎ আপুনি যদি বাহিৰৰ পৰা ফলমূল শৰাই বুটমগু লৈ যায় সেই সমূহ শৰাই হিচাপে ভিতৰত বাবাই গ্ৰহণ নকৰে দ্বিতীয় প্ৰশ্নবোৰ উত্থাপন হৈছে এই যি সমূহ দান বৰঙনি উঠে অনলাইনৰ জৰিয়তে হওক বা তাত গৈ পূজা অৰ্চনা কৰি যি সমূহ দান বৰঙনি আগবঢ়াই সেই ধনৰাশিসমূহ কি কৰা যায় বহু সময় বহু লোকে বৰ্তমান সময়ত তেওঁ বহু সাক্ষাৎকাৰ গ্ৰহণ কৰিছে বহু সংবাদ মাধ্যমে আৰু কালি বিশেষকৈ নিউজ লাইভত নিপ কুমাৰ বৰুৱাই তেওঁ এক সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল আৰু নিপ কুমাৰ বৰুৱাই খুব স্পষ্টকৈ তেওঁক প্ৰশ্ন সুধিছিল যিসমূহ দান বৰঙনি উঠে সেইসমূহ আপুনি কি কৰে কি কৈছিল কেউদাংশ আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিছো নিজৰ প্ৰশ্ন মই আপোনালৈ এবাৰ আগবঢ়াইছো সুধিব বিচাৰিছো স্পষ্টকৈ যেটো আপুনি কৈছে ভক্তৰ দান বৰঙনিবোৰেৰে আপুনি কি কৰিব সেই দান বৰঙনিবোৰ আসলতে আপুনি ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে আপুনি মাটি ঘৰ গাড়ী ক্ৰয় কৰিছে ঘৰৰ ছাদ বৃদ্ধি কৰিছে নে সেই দান বৰঙনি আপুনি কিবা এটা মহৎ উদ্দেশ্য সাধন কৰাৰ চেষ্টা চলাইছে কি কৰিব দান বৰঙনিৰ কথা কৈছে আসলতে এই যে বিতৰ্কৰ সৃষ্টিপাতটো কিয় হৈছে জানেনে এই আমাৰ ফানটো কি হৈছে আমি পইচাবিলাক কি কৰিছো সেইটোৱে এসাম মানুহৰ সোমাইছে মানে যে আমি পইচাবোৰ কি কৰিছো সেই ফানটো আমি কি কৰিছো আৰু সেই কাৰণে যুক্তি দিছে মোক দমন কৰিব বিচাৰিছে যে এই পইচাটো মিছা কিছুমান অভিযোগ মোক খানি দিছে দি পেলাই মই পইচা কি কৰিছো হেতু তেনেকে মিছাকৈ কিছুমান তেওঁলোকে অভিযোগ খানিছে প্ৰথম কথা মই কৈ লওঁ মোক কৈছে আমি বিলাসী গাড়ী কিনিলো আমি মাটি কিনিলো তাৰ পৰা আৰু আমি চকি মুখত আমাৰ ঘৰৰ পৰা অলপ আগলে কিমান 12 বিঘা নে কিমান এবাৰ কিবা আৰু চকি মুখত আমি 12 বিঘা মাটি কিনিলো আৰু আমাৰ বোলে বাবা মন্দিৰ তালে উঠাই লৈ যাও আৰে বাপৰে মই এই বাবা যি ইমান জাগ্ৰত বাবা এই আমিতো মন্দিৰ বনোৱাৰ আমি প্ল্যান কৰি আছো আমাৰ ড্ৰয়িংও বনাব দিলো কিন্তু আমিতো তেতিয়া ভাবা নাছিলো এভাগ ইমান জাগ্ৰত হ'ব ইমান লাখ লাখ ভক্ত আহিব ইমান হাজাৰ ভক্ত আহিব আমি ভাবাই নাই এইখন আমাৰ বাৰীখনৰ একদম সুকটুত এটা সুক হয় আৰু ইয়াৰ পৰা নাই আৰু আমাৰ মাটি মানে আমি কৈছে মাটি কিনিছো আমি বিলাসী গাড়ী কিনিছো আমি না মাটি কিনিছো
না বিলাসী গাড়ী কিনিছোঁ, না আমি চকীমুখত আমি মাটি কিনিছোঁ। কিন্তু এই কথাখিনি কোনে কৈছে সেইটো মই চব জানো। এই সূত্ৰপাতটো কোনে উলিয়াইছে? এচি আজিকালি কাৰ ঘৰত নাই? আমি এচি লগোৱা নাছিলোঁ। এতিয়া মই ব্যস্ততাত মই ঘৰত মাত্ৰ থাকোঁ 4-5 ঘণ্টা। মোৰ প্ৰয়োজন হৈছে, সেইকাৰণে মই এচি লগাইছোঁ। বাকী ক'ত মই মাটি কিনিছোঁ, ক'ত বিলাসী গাড়ীছোঁ, মোক প্ৰমাণ দিয়ক। বেছি নালাগে, মই এসপ্তাহ সময় দিছোঁ। এই কাণখন তেওঁৰ চকুৰ আগত কাটি দিম মই। আমি নিজেও যেতিয়া ক'ৰবাত এখন শৰাই দিওঁ, শৰাই দিলে মানে বস্তুখিনি যদি আপুনি ক্ৰয় কৰে, যদি আপুনি 10জন ৰাইজে খাব বুলি বা মন্দিৰলৈ অহা 10জন ভক্তই খাব বুলি যদি আপুনি শৰাই বস্তুটো কিনে, তেতিয়া মই ভাবোঁ 500 টকাৰে আপোনাৰ নাটে। 2023 চনৰ পৰা মানুহ বেছি হৈ গৈছে। যেতিয়া 2023 শাওণ মাহৰ পৰা মানুহ বাঢ়ি গ'ল, তেতিয়া মই কৰ্মচাৰী প্ৰায় 40-45জন মানুহ ৰাখিবলগীয়া হৈছে। তেওঁলোকক মই দৰমহা দিব লাগিব। তাৰপিছত মন্দিৰভাগ পৰিচালনা কৰোঁতে মোক পইচা লাগিব। এই যে হাজাৰ হাজাৰ ভক্ত আহে, 60ৰ পৰা 70 কেজি পায়স বহাওঁ, 10 কেজি চাউলত 40 লিটাৰ মই গাখীৰ দিওঁ আৰু 10 কেজি চেনি দিওঁ। এই খৰচখিনি ক'ৰ পৰা আহিব? সেই যে 500 টকাটো দিয়ে, তাৰে অলপ যায় ভোগত, অলপ যায় মন্দিৰ পৰিচালনা, অলপ যায় পূজাৰীক দিয়া, অলপ যায় প্ৰসাদৰ ফল মূলখিনিত, বুট মগুখিনিত যায়। আৰু সেই 500 কথা 4টা ক'লোঁ নহয়, 5 নম্বৰটো কৈছে আৰু অলপ এই বাবাৰ মন্দিৰভাগ বনাম বুলি সাঁচিছোঁ। খুব সুন্দৰ, এইটো ভাল কথা কৈছে। কেতিয়ালৈ হ'ব? যিসকলে পইচা দিছে তেনেকেই আছে। শুনিলে, এয়া হৈছে তেওঁ সেই ধনৰাশি ব্যৱহাৰ কৰা উচ্চৰ উত্তৰ। কিমান গ্ৰহণযোগ্য সেয়া আপোনালোকে জনাওক। আৰু দ্বিতীয় কথা হৈছে, তেওঁ এইটো এটা ব্যক্তিগত মন্দিৰ, তেওঁ ঘৰৰ এটা ব্যক্তিগত মন্দিৰ। সেই মন্দিৰত হাজাৰ হাজাৰ বৰ্তমান ভক্ত গৈছে, তাত তেওঁ পূজা অৰ্চনা কৰিছে। গতিকে সেই মন্দিৰৰ ধনৰাশি পইচা ব্যৱহাৰ কি কৰে কি নকৰে সেয়া তেওঁ বৰ্তমান ব্যক্তিগত হৈ পৰিছে। কিন্তু যিহেতু সেই মন্দিৰটো এতিয়া হাজাৰ হাজাৰ ভক্ত যায়, তেনেহ'লে সেই মন্দিৰটো বৰ্তমান ব্যক্তিগত হৈ থকা নাই। সেই মন্দিৰটো বৰ্তমান ৰাজহুৱা হৈ পৰিছে। গতিকে সেই মন্দিৰটো ৰাজহুৱা হিচাপে তেওঁ মানিব প্ৰয়োজন হৈ পৰিছে। আৰু সেই ৰাজহুৱা মন্দিৰ যেনেধৰণে পৰিচালিত হয়, তেনেকৈ কমিটি গঠন কৰাৰ সময় আহি পৰিছে। নহ'লে মানুহৰ মনত এনেসমূহ প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। দ্বিতীয়তে, বাবাক লৈ যিসমূহ বৰ্তমান বিতৰ্ক সৃষ্টি হৈছে, বিশেষকৈ ভক্তসকলক কৈছোঁ, ভক্তসকলে আজিকালি কি বিচাৰে? ৰিজাল্ট, নহয়নে? শিৱসাগৰ বিখ্যাত শিৱদৌলৰ কাৰণে ঐতিহ্যমণ্ডিত আজি শ বছৰ ধৰি শিৱসাগৰত এটা শিৱদৌল আছে, আৰু তাৰলৈ প্ৰত্যেক বছৰে বহু ভক্ত যায়। কিন্তু বৰ্তমান সময়ত সেই শিৱদৌলতো ভক্ত সংখ্যা কমি গৈছে। সেই ভক্ত ডাইভাৰ্ট হৈছে অগ্নিনাভ শিৱ মন্দিৰলৈ, কাৰণ ভক্তক লাগে ৰিজাল্ট। সেইকাৰণেই উজনি অসমৰে নহয়, নামনি অসমৰ পৰাও বহু লোক শিৱসাগৰলৈ যায়, কিন্তু বৰ্তমান শিৱদৌল চাবলৈ নাযায়, যায় অগ্নিনাভ শিৱ মন্দিৰলৈ বা অগ্নিনাভ বাবাৰ ওচৰলৈ, কাৰণ ভক্তক লাগে ৰিজাল্ট। সেয়া হৈছে আস্থাৰ বিশ্বাসৰ কথা। মন্দিৰটো স্থাপন কৰাক লৈ বহু বিতৰ্ক সৃষ্টি হৈছে। মই সেইসমূহ ক'বলৈ নাযাওঁ, কাৰণ ভগৱানক বিশ্বাস কৰা নকৰা সেয়া মানুহৰ খুব এটা ব্যক্তিগত কথা। মই নিজেই ভগৱান বিশ্বাস কৰোঁ, কিন্তু সেই বুলি মই ভগৱানৰ মন্দিৰত গৈ ভগৱান পূজা অৰ্চনা কৰি মই খুব নাথাকোঁ। শিৱই কৈছে যত জীৱ তত শিৱ। গতিকে যিসকল লোকে মোক জানে তেওঁলোকে নিশ্চয় গম পায় যে জীৱৰ প্ৰতি, জীৱ জন্তুৰ প্ৰতি মোৰ আত্মিক সম্পৰ্ক আছে, মই জীৱ জন্তুক কিমান ভাল পাওঁ। গতিকে মই সেইদৰেই ভগৱানক পূজা কৰোঁ, আৰু অন্যান্য লোকে বিভিন্ন ধৰণে কৰে। সকলোৰে আস্থা বিশ্বাসক আমি শ্ৰদ্ধা কৰাটো প্ৰয়োজন। কিন্তু ভগৱানৰ নামত একাংশই যেনেদৰে বিজনেছ কৰি আছে, মই সকলো কথা কোৱা নাই, একাংশই যেনেদৰে বছৰ বছৰ ধৰি বিজনেছ কৰি আছে, কাৰণ ধৰ্মৰ নামত বিজনেছ কৰাটো এক স্বাভাৱিক কথাত পৰিণত হৈছে।
কাৰণ ইয়াত কোনো ধৰণৰ হিচাপ নাথাকে, ইয়াত কোনো ধৰণৰ টেক্স নাথাকে, ইয়াত কোনো ধৰণৰ চৰকাৰী হস্তক্ষেপ নাথাকে। ধৰ্মৰ নামত সহজতে বিজনেছ গঢ়ি তুলিব পাৰি। আৰু এতিয়া সেই প্ৰশ্নই বা সেই অভিযোগেই উত্থাপন হৈছে শিখা মজুমদাৰ বেজবৰুৱাৰ বিৰুদ্ধে। সকলোৱে বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে যে ব্যক্তিগত মন্দিৰ স্থাপন কৰি শিখা মজুমদাৰ বেজবৰুৱাই বিজনেছ কৰিছে নেকি? এয়া কিন্তু মই কোৱা কথা নহয়, এয়া বৰ্তমান সময়ত চৰ্চাত সৃষ্টি হোৱা কিছু প্ৰশ্ন। আৰু সেই উত্তৰসমূহ খুব স্পষ্টকৈ মই ভাবোঁ শিখা মজুমদাৰ বেজবৰুৱাই দিয়াটো প্ৰয়োজন আহি পৰিছে। প্ৰশ্ন উত্থাপন হৈছে, উত্তৰ হয়তো শিখা মজুমদাৰ বেজবৰুৱাই দিব।